হে গাইছ স্বাগতম জনাইছোঁ অন্য এটা মিনি ব্লগত। বাকী আজি আমি পুখুৰী পাৰত মাছ মাৰিম, বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আহিছে এনেকৈ যাইছোঁ গাইছ। বাকী এটা আগতে মাছ আনি থৈছে, এইটো মাছ গাইছ, এইটো মাছ আগতে আনি থৈ দিছে, এইটো মাছ। বাকী এতিয়া মেইন পুখুৰী ডেষ্টিনেশ্যনত যাম বলক। আজি মানে গাইছ জেঠীমাচিত থকা 2য় নম্বৰ ভিডিঅ'। বাকী আপোনালোকৰ লং ভিডিঅ'টো চাব আৰু গাইছ, লং ভিডিঅ'টো বহুত মানুহে চোৱা নাই। বাকী মই এতিয়া পুখুৰী পাৰত যাইছোঁ বলক। গাইছ পুখুৰী পাৰ পালোঁ। বাকী গাইছ পুখুৰী পাৰ এইটো কিবা এটা ভাল লাগছে গাইছ, মাছ মাৰি মজা আৰু গাইছ, মজা ফিল এইটো চৰৰ গাইছ, এইটো চৰৰ আদাৰ বিচাৰি আছোঁ গাইছ। বাকী ই মাছ মাৰি আছোঁ, এইটো মাছ মাৰি কেনে লাগছি? কি ভাল লাগছে কৌ? এইটো গাইছ মাছ মাৰিছোঁ, পুৰা ধামাকা মাছ মাৰিছোঁ। এতিয়া তাৰমানে গাইছ কি গৰম বন্ধ দিছে আৰু ফূৰ্তিৰ দিন আৰু কি আৰু ই আৰু মাছ মাৰি ঘৰতো মাছ মাৰিব নচনে ই গাইছ। আৰু আমাৰ সফালে মাছ মাৰিব গ'লে ভেকুলীও নলগায় আৰু বৰশীত গাইছ। আজি আৰু এইকেইদিন আৰু কি হৈছে গম নাপাওঁ, এটা দুটা হ'লেও মাছ লাগি আছে হয়। বাকী কেনে লাগছি মাছ মাৰি কিনে? কৈ দি ফালি চাওক একবাৰ কি কেনেকুৱা চাইছা? বঢ়িয়া। কি গাইছ এই আৰু এনে সৰু সুৰা দে কণ্টেণ্টটো বিচাৰি নাপায় গাইছ। আপোনালোকৰ কিহৰ ওপৰত ভিডিঅ' লাগে কণ্টেণ্ট আপোনালোকে দিব আৰু গাইছ। আপোনালোকক যিহৰ ওপৰত ভিডিঅ' লাগে মই সিহৰ ওপৰতে ভিডিঅ' দিব চেষ্টা কৰিম। আপোনালোকে খালি কমেণ্টত জনাব। কি এই মাছ লাগব না, এই মনে মনে থাকিব লাগব গাইছ, হাল্লা বেছি কৰিব নোৱাৰা, মাছি নাইব। আপোনালোকক লাইভ দেখাইছোঁ, এইটো বৰশী মাছ লাগব না লাইভ। 10 মিনিট মানে হ'ল, আকৌ আমি মাছ পোৱা নাই। সেইটো অভিযান চলি আছে, মাছৰ অভিযান চলি আছে গাইছ। আমি এটা জেগাটো ক'লা নাই, সিফালে যাম আমি সিফালে যাম বুলি ভাবিছোঁ। বলক আমি সিফালে যাওঁ। যোৱা সিফালে মাছ নাই বলক গাইছ। ইফালে তাৰমানে বহুত তাৰমানে বোকা হৈছে। অলপ আগত গাইছ সেই বৰষুণ গেছি, সেইকাৰণে আপোনালোকক ইফালে ধুনীয়া পিছল হৈছে, পৰিলে আৰু শাক তাৰমানে পৰিলে আৰু ভৰি চৰি ভাঙিব, সেইকাৰণে আপোনালোকক তাতে যাই লগ কৰিছোঁ। সেইটো জেগাৰ পৰা ডাইৰেক্ট আমি লোকেশ্যনত আহি গ'লোঁ, এই পুখুৰী পাৰৰ লোকেশ্যনত আহি গ'লোঁ। এইটো লোকেশ্যন বুলি ক'ব নালাগে গাইছে, সেইটো সিপাৰে আছিলোঁ, ইপাৰে আহি গ'লোঁ। বাকী মাছ মাৰোঁ আৰু এতিয়া গাইছ, আপোনালোকে চাই থাকক মাছ মাৰা। মা কচম গাইছে এই গাইছ কি ক'ম আৰু, এই সিপাৰে এটা মাছ লাগিছিল, এই মাছটো খেদালা। এইবাৰো এটা মাছ লাগিছিল, মাছটো খেদালা। এই গাইছ মাছ মাৰিব ইমান নাজানে আৰু, জিও এটা দুটা পাইছে আৰু ভাগ্যৰ আছিল। এতিয়াবা গাইছ ভিডিঅ' কৰিছোঁ, মাছ ভিডিঅ' কৰাৰ কাৰণে মাছ নোহোৱা হৈছে নে কি বা গম নাপাওঁ গাইছ। এতিয়া আপোনালোকে চাই থাকক। চাওঁ এই ডাঙৰ মাছ এটা লাগি গ'লে। কিয় গাইছ এইমাত্ৰ ৰূপচন্দা মাছ এটা লাগিছিল, কিন্তু এৰি দিলোঁ, ইয়াতে এৰি দিছোঁ। কিন্তু গাইছে সেইটো পুখুৰীৰ পোহা মাছ, নতুনকৈ এৰি দিছে নে সেইকাৰণে ধৰিব নিদিলে। জেঠীমাই ক'লে ধৰিব নালাগে দে, এৰি দিয়ে, সেইকাৰণে গাইছ এৰি দিলোঁ। বাকী গাইছ ধৰা মিছন কমপ্লিট ছাকচেছ হৈছে গাইছ। আপোনালোকে গম পাইছে কেনেকুৱা মাছ ইয়াতে মাৰিছিলোঁ। ইয়াতে সমাপ্ত কৰোঁ আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। নেক্সট লগ পাম, বাই বাই।